আমাৰ মহিলাবিলাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মই কাম চাম। এইবিলাক কেনেকৈ আমাৰ মহিলাৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন আমাৰ গাঁৱলীয়া অঞ্চলত মানে ইগনৰেঞ্চৰ কাৰণে বহুত বেমাৰ হ'লে আমাৰ কি হয় ৰং ট্ৰিটমেণ্ট হৈ পেলাই বহুতো ভুগিব লগা হয়। এইবিলাক মই চাম। ৰাইজৰ মৰম আৰু বিশ্বাস, মই এইটোৱে ভাবোঁ। মানুহে মোক বিশ্বাসত লৈছে আৰু মোক মৰম দিছে আৰু আগন্তুক দিনত তেখেতৰ হৈ মই ৰিপ্ৰেজেণ্ট কৰিম আৰু সিহঁতৰ কাৰণে কাম কৰি যাম। মই অনুভৱ কৰিছোঁ ৰাইজে বিচাৰে নতুন মুখ আৰু নতুন মানে উদ্যমেৰে কাম কৰা মানুহ, আৰু সিহঁতে মোক বিচাৰি পাইছে আৰু ময়ো সিহঁতৰ মানে বিশ্বাসত মই অটুট থাকিম। সিহঁতৰ বিশ্বাস মই ভাঙিব নিদিম আৰু ভৱিষ্যতে কাম কৰি যাম। ৰাইজক মই মেছেজ দিব বিচাৰোঁ, আগন্তুক 5 বছৰ মই সিহঁতৰ কাৰণে উৎসৰ্গা কৰিছোঁ। দিনে ৰাতিয়ে সুখে দুখে মই সিহঁতৰ লগত থাকিম আৰু আমাৰ 3 নম্বৰ কোকৰাঝাৰ সমষ্টিত ডেভেলপ কৰাত মই বহুত ডাঙৰ অৰিহণা যোগাম। আমাৰ এনেই BPF হিচাপে 5টা গেৰেণ্টি দিয়া আছে অলৰেডি, সেইটো মই কণ্টিনিউ কৰিম। তাৰ লগতে আমাৰ মাতৃ সমাজৰ কাৰণে আৰু ভগ্নী সমাজৰ কাৰণে মই কাম কৰি যাম। যুৱ সমাজৰ কাৰণে মই কাম কৰি যাম। আমাৰ মহিলাবিলাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মই কাম চাম। এইবিলাক কেনেকৈ আমাৰ মহিলাৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন আমাৰ গাঁৱলীয়া অঞ্চলত মানে ইগনৰেঞ্চৰ কাৰণে বহুত বেমাৰ হ'লে আমাৰ কি হয় ৰং ট্ৰিটমেণ্ট হৈ পেলাই বহুতো ভুগিব লগা হয়। এইবিলাক মই চাম। লগতে যুৱ সমাজ যাতে বিপথে পৰিচালিত নহয়, ইহঁতে যাতে চাকৰি নহ'লেও কিবা এটা কৰি পেলাই ইহঁতে খাব পাৰে। মানে নিয়োগৰ ক্ষেত্ৰত মই সুস্থ আৰু নিকা যাতে নিয়োগ হয়, সেইটো মই চেষ্টা কৰিম।